বিদ্যুতৰ খুঁটা পোতাৰ নামত বহিৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন। নিম্নমানৰ কামেৰে বহিৰাগত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। গোলাঘাট জিলাৰ মেৰাপানী সংযোগী পথত অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত হিন্দুস্তান নামৰ প্ৰতিষ্ঠানটোৱে ষ্টিলৰ খুঁটা পোতাৰ নামত লুটিছে কোটি কোটি টকা। এই আঁচনিৰ বিভাগীয় নক্সা অনুসৰি প্ৰতিটো খুঁটাৰ তলত 1 বেগ চিমেণ্ট, শিল বালি ব্যৱহাৰৰ বিপৰীতে চেণ্ড গ্ৰেভেল আৰু অলপমান চিমেণ্ট মিলাই নিম্নমানৰ কামেৰে লুণ্ঠন চলোৱাৰ অভিযোগ। ইয়াৰ উপৰিও ট্ৰেক্টৰৰ ড্ৰিল মেচিনেৰে গাঁত খন্দাৰ ফলত গাঁতৰ ব্যাসাৰ্ধ হ্ৰাস পাইছে। উল্লেখ্য যে গোলাঘাট মেৰাপানী সংযোগী পথত প্ৰায় 50% কাম এনেকৈ সম্পাদন কৰাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিদ্যুতৰ খুঁটা পোতাৰ নামত সংগঠিত বহিৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই লুণ্ঠনৰ বিৰুদ্ধে শীঘ্ৰে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে। পৰিমাণটো আমি কি ক'ল এনে আমাক গুৱাহাটীৰ ঠিকাদাৰ জয়ন্ত কি হয় বিশ্বজিৎ দি আছে, বিশ্বজিৎ তালুকদাৰ হয়। বাকী এটা বস্তুত আমি 1 বেগ চিমেণ্ট দিছোঁ, সেইটো মাফিং ঢালাই, বাকী টপ ঢালাটা আৰু দিয়া যাব। 4.5 ফুট তলৰ পৰা তাৰমানে পূৰা দিছোঁ, ঢালাই দিছোঁ। আপোনাৰ গাঁত যিটো খান্দিব লাগে তেওঁলোকে গাঁত মানুহৰ সৈতে অকণ ডাঙৰকৈ খুন্দুৱাই তাত ঢালাই কৰি পেলাই শিল বালি চিপছ দি পেলাই ঢালাই কৰি পেলাই মানে খুঁটাসমূহ স্থাপন কৰিব লাগে। যিহেতু এই খুঁটাটো বৰ্তমান এবছৰ 2 বছৰ 30-40 বছৰৰ কাৰণে নহয়, আচলতে এইটো এটা জীৱন জোৰাৰ কাৰণে এটা বনোৱা হৈছে, মানে বহুত বছৰৰ কাৰণে বনোৱা হৈছে। কিন্তু আমি এটা দেখা পালোঁ বা তেওঁলোকে যিসকলে কাম কৰিছে তেওঁলোকেও জনাইছে আমাক যে খুব বেছি 30 বছৰ এইকেইটা যাব খুঁটা। যিহেতু তেওঁলোকে যিটো পৰিমাণত বালি ব্যৱহাৰ কৰিব লাগিছিল, চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিল, চিপছ ব্যৱহাৰ কৰিব লাগিছিল, নাই কৰা। তেখেতে অকল চেণ্ড গ্ৰেভেল আমাৰ পাহাৰৰ দাঁতিৰ পৰা আনি পেলাই চেণ্ড গ্ৰেভেল দিয়া চিপছ অলপমান চিমেণ্ট মিলাই তেওঁলোকে এই খুঁটাসমূহ স্থাপন কৰিছে, যাৰ ফলত খুব কম দিনৰ ভিতৰত এই খুঁটাসমূহ দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে। মেৰাপানীৰ পৰা বাবুল দাসৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।